এই সরকারি নম্বর যিটো দুর্ঘটনা হৈছে আমলাইগুৰি গাঁৱত মানে বরাবরই খুব দুখীয়া পৰিয়াল আছিল। দুখীয়া পৰিয়াল সদায় যে স্বামীটো মানে কেতিয়াবা মানে জংঘলত গৈ ঘূৰি লৈ আনে আৰু এইফালে মানে ঘৈণীয়েকে মানে এই যিটো মানে স্বামীয়ে মানে টকাটো পায় ঘূৰি বিক্ৰী কৰি টকাটো পায় এইফালে মানে ঘৈণীয়েকে এই টকাটো মানে মদ কিনি সদায় মানে নিজে খায় এনেকুৱা থাকে। এইটো স্বামীয়ে মানে সদায় এনেকুৱা কাজিয়া লাগে, সেইটো কাৰণে এনেকুৱা যোৱাকালি এনেকুৱা হৈছে বোলে দুজনী মানে পূৰা মানে মদ খাই পেলাই মানে থাকিছে, এনেকুৱা কোনো ভাত খোৱা নাই বোলে। মই খবৰটো লৈছোঁ। ঘটনাটো কেতিয়া হৈছে? ৰাতি 7টামান বজাত। কেনেকৈ মৰিল মানুহটো? মানে এইটো স্বামীয়ে মানে নিজৰ ঘৈণীয়েকক কাজিয়া লাগি ঘৈণীয়েকক মানে গলাটো চিপাই দিছে, চিপি মানে একবাৰে মূৰটো ঘূৰাই দিছে, এইটো মানে একবাৰে ভাঙিছে। মানে গলাটো এনেকুৱা কিবা কৰিলে একবাৰে মানে ভাঙি যায় মানে। তাৰপিছত স্বামীয়ে মৰিছে বুলি গম পোৱা নাই। তাৰপিছত ঘৰৰ পৰা বাহিৰত ওলাই এটা বেঞ্চ আছে, বেঞ্চত মানে শুইছে স্বামীয়ে। তাৰপিছত ৰাতি 12টামান বজাত মানে মদ অলপ মানে এই নিচাটো এৰি মানে নিজৰ ঘৈণীটো ক'ত আছে এইটো গম বুজি পাই মানে ঘৈণীটো যেতিয়া চাবলৈ যায় তেতিয়া ঘৈণীয়েকে মানে কোনো মানে নিচা নাই, মৰি গৈছে। তেতিয়া মানে এই খবৰটো লৈ ঘৰৰ ওচৰত পাঁচজন মানুহ আছে, কিন্তু এইবিলাক নজনাই। নিজৰ ডাঙৰ ছোৱালী আছে গাঁৱতে, অলপ মানে বেছি দূৰ নহয়, এইটো মানে নিজৰ ছোৱালীক মানে জনাবলৈ গৈছে, ডাঙৰ ছোৱালীক। তেতিয়া যেতিয়া জনাই দিয়ে নিজৰ ডাঙৰ ছোৱালীয়ে মানে আহি যেতিয়া মাটো দেখা পায় এনেকৈ মৃত্যু অৱস্থাত, তেতিয়া ডাঙৰ ছোৱালীজনী মানে অলপ যেতিয়া কান্দিবলৈ ওলায়, তেতিয়াহে মানে যে ওচৰত ঘৰৰ মানুহবিলাক এইটো মানে শব্দ শুনি পায়, ঘৰৰ ওচৰৰ মানুহবিলাক আহি পাইছে। তাৰপিছত তেতিয়াহে মানে তেতিয়া কৈছে বোলে এই মানে স্বামীজনক মতাজনক কিন্তু তেতিয়া অস্বীকাৰ কৰিছিল, মই মাৰা নাই বুলি অস্বীকাৰ কৰিছিল। কিন্তু তেতিয়া গাঁৱৰ মানুহবিলাক ওলাইছে। যিয়ে নহওক আপুনি জনামতে মানে তেওঁৰ স্বামীয়েকে মাৰিছে না? স্বামী মাৰিছে, স্বীকাৰ লৈছে। নামটো কি আছিল মহিলাগৰাকী? মহিলাটো বেলেশ্ৰী নাৰ্জাৰী আছিল। বেলেশ্ৰী নাৰ্জাৰী। বেলেশ্ৰী নাৰ্জাৰী। আৰু তাৰ বয়সটো কিমান? বয়সটো 40 বেছি হ'ব। আৰু তাৰ স্বামীৰ কি নাম কি আছিল? স্বামীটো নেপাল নাৰ্জাৰী। নেপাল নাৰ্জাৰী না? নেপাল নাৰ্জাৰী। গাঁওখনৰ নাম কি আছিল? আমলাইগুৰি। আপুনি কোন হয় ঘৰ? মই চৰকাৰী কামৰো হয়। চৰকাৰী কামৰা। আপোনাৰ নামটো জানিব পাৰেনে? মোৰ নামটো হৈছে নন্দু ৰাভা। ঠিক আছে।